নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? তো মই আপোনালোকৰ মাজত অবিনাশ কিশোৰ শইকীয়া। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ বাবে ক্ষমা খুজিছোঁ তো আকৌ এবাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল আমি ডাবলে। তো আজি ইন্ট্ৰটো চাই লওঁ। So many things I do and girl you never wanna judge. Maybe you're the reason that I ever fell in love. You never give me drama, so no need to walk away. Girl I just wanna be মোৰ ইউটিউব চেনেলৰ ইন্ট্ৰটো চালে তো কেনেকুৱা হ'ল ইন্ট্ৰটো প্লিজ কমেণ্ট এটা মাৰিব আৰু ভাল এটা লাগে ন। ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এখন হ'ল গ্ৰন্থমেলাৰ মুখ্য দুৱাৰ। তো দুৱাৰেদি সোমাই যাওঁ আৰু নাজাৰাটো উপভোগ কৰোঁ। তো ইয়াত ঘৰত টিকট ল'লোঁ। তো এয়া প্ৰৱেশ দুৱাৰেদি সোমাই গ'লোঁ। যোৱাৰ আগতে এটা কথা কৈ দিওঁ, এই ভিডিঅ'টো 14 ফেব্ৰুৱাৰী হয়। তো সময়ৰ অভাৱৰ কাৰণে এডিট কৰিবলৈ সময় নহ'ল। তো অলপ দিন কেইদিনমানৰ পিছত ভিডিঅ'টো আপলোড কৰিছোঁ। তো নাজাৰাটো চাওকচোন। তো গাইসকল, আপোনালোকক এই গ্ৰন্থমেলাৰ নাজাৰাৰ অনুভৱ কৰাবলৈ চেষ্টা কৰিছোঁ। তো সেইবাবে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কিতাপৰ এই পৰ্বতৰ কিতাপৰ দোকানখিনি গোটেই পৰ্বত বুলি মই বিশ্লেষণ কৰি ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াইছোঁ। তো চাই থাকক। তো গাইছ, মই আপোনালোকক কৈছিলোঁৱেই কিতাপৰ পৰ্বত বুলি। তো ইমানখিনি কিতাপৰ মাজত মই সৰস্বতী প্ৰকাশনৰ পৰা কিতাপ কিনিবলৈ চইচ কৰিলোঁ। তো ঘৰত ভাবি অহা নাছিলোঁ কি কিতাপ কিনিম বুলি। তথাপিও কিতাপখিনি খুচৰি দুখন কিতাপ দুখনমান আৰু বুলি ধৰিছোঁ কিতাপ কিনিবলৈ চেষ্টা কৰিছোঁ। তো কিতাপখিনি চাই লওঁ। তো ইমানগাল কিতাপ কি কিতাপ কিনো মোৰ মাইণ্ডটোৱে ধৰিবই পৰা নাই। তো চাওঁচোন কি কিতাপ বিচাৰি দুখন কিতাপ কিনিলোঁ। কিতাপ দুখন চাই লওঁ। এখন কিতাপ কিনিলোঁ। এখন হ'ল শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখিছে। তো কিতাপখন ভাল, মই পঢ়ি চালোঁ। তো আপোনালোকে পঢ়িছে নেকি প্লিজ কমেণ্ট এটা মাৰিব। আৰু অন্য এখন কিতাপ হ'ল জলকুঁৱৰীৰ সাধু, ডক্টৰ দিলীপ কলিতাদেৱে লিখিছে। কিতাপখনো ভাল, পঢ়ি আছোঁ, কমপ্লিট হোৱাগৈ নাই। তো কিতাপখন আপোনালোকে যদি কমপ্লিট পঢ়িছে প্লিজ কমেণ্ট এটা মাৰিব। আৰু যদি কাৰোবাৰ ওচৰত ক'ব কিতাপ তো গ্ৰন্থমেলাৰ আকৌ আগৰ পজিশ্যনলৈ উভতি আহিলোঁ। তো কিতাপ চিতাপ কিনিলোঁ। আকৌ অকণমান নাজাৰাটো চাওঁ তো হয়নে বাৰু? যদি হয় প্লিজ য়েছ বুলি কমেণ্ট এটা মাৰিব। তো আৰু নাজাৰাটো চাওঁ। এয়া দেখোন চাইল্ডৰ কাৰণে খেলা কিবা কিবি বস্তু আছে। তো এয়া হ'ল গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহ। তো ইয়াত এজন গায়ক অন্য অতিথি দৃশ্যাংশ ইয়াত বিভিন্ন বলকচোন নাচ গান কৰা হয়। চাইল্ডৰ কাৰণে কালি 13 ফেব্ৰুৱাৰীত তো এইফালে বিভিন্ন ধৰণৰ দোকান আছে। দোকানেই দোকান পোৱা নাই। তো দোকানৰ এইখন পৰ্বত। তো ইয়াত আমাৰ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজনটো কিতাপৰ এখন সমৃদ্ধৰ এখন পাহাৰ। তো প্ৰত্যেক বছৰে পাতি থাকিলে ভাল লাগে। আৰু এইবাৰতো আমাৰ ওচৰৰ নিজৰ জিলালৈ আহিছে, গোলাঘাট জিলালৈ। তো ভক্স পপুলি উদ্যোগত এই সাহিত্য উৎসৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে। তো নহাকৈ থাকোঁনো কেনেকৈ।
তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই বুলি মই সামৰিবলৈ ধৰিছোঁ। তো প্ৰৱেশ দুৱাৰেদি আহিছোঁ, তো প্ৰস্থান দুৱাৰেদি যাওঁগৈ, মানে গোলাঘাটত মোৰ অন্য কামো আছে, তো সেইকাৰণে যাওঁগৈ বুলি ভাবিছোঁ। তো যাওঁগৈ আৰু নে আজিলৈ ইমানে ভিডিঅ'টো আছিল। যদি ভাল পায় ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো ব'লক। তো গাইছ এয়া গ্ৰন্থমেলাৰ মানে বাহিৰৰ দৃশ্য। তো আন্ধাৰ হৈ আছে এয়া গ্ৰন্থমেলাৰ মুখ্য দ্বাৰ আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে দেখুৱাইছোঁ। তো এইকণতে কেঁচা চানাকণ খাই লওঁ, মানে গোলাঘাট আহিলে কেঁচা চানা হ'লেও খাবলৈ মন যায় ন। তো ভিডিঅ'টো ইমানলৈ, যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো বাই।